স্পটটো খুব ভাল লাগিলে। নেচাৰেল ৰিভাৰটো যি ভাল লাগিলে। বঙাইগাঁৱৰ পৰা আহিছোঁ, বঙাইগাঁও মেইন টাউন। মানে ঠাইটো ভাল লাগিছে। गोदान बोसोर 2022 मायथाइखौ बरायनायनि मुङै लावखार ओंखाम जानाय आरो रंजानायाव मुखुब जादों रायजो राजाफ्रा। चिरां जिल्लानि भारत भुटान सिमनाजों नांजाबनाय दादगारिनि मोनाबिलि लावखार ओंखाम जाग्रा थावनियावबो दावबायारि लावखार ओंखाम जाग्राफोरनि होंगो दोंगो। मोनाबिलि लावखार ओंखाम जाग्रा थावनियाव दाब दाब जायगानिफ्राय फैनानै बोसोर गोदान 2022 मायथाइखौ बरायनानै जाय जेरै हागौ एरै रंजानायखौ नुनो मोन्दों। আপোনালোকে ইয়াতে মই প্ৰপাৰলি আমি গুৱাহাটীৰ পৰা মোৰ মানে চুচুৰবাৰী হৈ গ'ল বিজনী, তাৰ পৰা আমি পিকনিক খাবলৈ ইয়াতে আহিছোঁ। জায়গাটো কেনেকৈ লাগিছে? ধুনীয়া আছে, অলপ ৰাস্তামান অলপ আছে বেয়া আছে। এইটো যদি ভাল হৈ যায় তাহলে তো একদম ধুনীয়া স্পট। কি খাব আজি আপোনালোকে ইয়াতে? ইয়াতে তো কি বনায় আমাৰ কমিটিৰ মানুহবিলাক কি ডিচাইড কৰিলে ভাত চাত খাম আৰু কি। নাচ গান হ'ব? এইটোতো হ'বই। এতিয়াতো পঠিয়ালোঁ ইয়াতে, অলপ পিছত চব চাহ পানী খোৱাৰ পিছত চব চালি হ'ব। কি আহ্বান জনাব এই মোনাবিলি অহাৰ কাৰণে? ৰাইজসকলক কি আহ্বান জনাব মোনাবিলি অহাৰ কাৰণে? মই এইটোৱে ক'ম কি মানুহ আৰু কি অহাৰ পিছত আৰু কি মানে কমফৰ্ট অলপ লাগে, তাৰ কাৰণে ৰাস্তা অলপ হ'ব লাগে। মাজতে ৰাস্তাত অলপ ইণ্ডিকেশ্যন দেখাই দিব লাগে, ইয়াতে আছে ৰাস্তা, ইয়াতে যাওক, মানে এইটো হ'ব লাগে। আৰু তো বাকী চব ভালেই আছে। স্পটটো খুব ভাল লাগিলে। নেচাৰেল ৰিভাৰটো যি ভাল লাগিলে। তাৰপিছত আমাৰ ব্ৰিজখন বনাইছে, সেইখিনিও ধুনীয়া লাগিল আৰু জাগাটো খুব খোলা মোলা হয়, এইটো দেখি খুব ভাল লাগিলে। নিউ ইয়াৰত কেনেকৈ এনজয় কৰিব লাগে বুলি ভাবে আপুনি? নিউ ইয়াৰত যেনেকৈ এনজয় কৰিব লাগে এইটো প্লেচ ভালে আছে, খালি ৰাস্তা ঘাটটো যিটো ক'লে ৰাস্তা ঘাটটো অলপ বেয়া হৈ আছে। ৰাস্তা ঘাটৰ ইণ্ডিকেটৰ অলপ কম হৈছে। ইণ্ডিকেট থাকিব লাগে ৰাস্তাই কি এইফালে দি যাওক এইফালে দি যাওক। না নতুন মানুহৰ কাৰণে খুব খোজাটো খুবেই দিগদাৰী হৈ যায়। ইয়াৰ কাৰণে বাকীবিলাক চব ভাল আছে আৰু অলপমান ইয়াতে ব্যৱস্থা হ'ব লাগে, যেনেকৈ খোৱা পানী ছাপ্লাই ইয়াতে ফ্ৰী দিব লাগে। খোৱা পানী ছাপ্লাইটো চৰকাৰে ফ্ৰী দিব লাগে। টিপকল হ'ব লাগে, টিপকল নাই টিপকল হ'ব লাগে আৰু অলপ স্বচ্ছতাৰ কাৰণে অলপমান কিবা বস্তু লাগিব। থেংক ইউ। বঙাইগাঁৱৰ পৰা আহিছোঁ, বঙাইগাঁও মেইন টাউন। মানে ঠাইটো ভাল লাগিছে। মানে দুই তিনি বছৰৰ পৰা শুনি আছোঁ যে কি বিল এইটো মানাবিলি বুলি শুনি আছোঁ। তাৰমানে বাকী কিছুমান স্পটটো এতিয়া বন্ধ হৈ গৈছে, এতিয়া নিউ ইয়াৰ। তথাপিও আমি বন্ধুবিলাকে মানে কথা পাতি যে ক'ত কেনেকৈ যোৱা হয়, তেনেকৈ কোনোবা খবৰ দিল যে মনাবিলি বুলি ঠাই আছে, তাতে ভাল স্পট, পিকনিক স্পট। সেনেকৈ আমি গুচি আহিলোঁ। আজি আমি 8:30 মানতে আহি পাইছোঁ। মানে ঠাই মনাবিলি বঙাইগাঁৱতে শুনিছোঁ, মানে কিছুমানে হয়তো আহিছে আগতে আহি গৈছে, মানে তেনেকৈ শুনিছোঁ আৰু আমাৰ বন্ধু আছে কিছুমান যে তাতে যোৱাই ভাল, ভূটান বৰ্ডাৰ হয়, মোটামুটি ভাল প্লেচ। তাৰপিছত আমি ৰাতিপুৱা গুচি আহিলোঁ, আহি মোটামুটি ঠাইডোখৰ ভালে পালোঁ। মানে ইমান ধুনীয়া পৰিৱেশ, নতুন বছৰ। ইয়াতে চাবলৈ কি ভাল আছে? চাবলৈ ভাল মানে ধৰ এতিয়াতো যিটো প্ৰাকৃতিক সৌন্দৰ্য, গছ গছনিয়ে হওক, যিটো নদীৰ যিটো পাহাৰ, ভাল লাগিছে আৰু ভাই। কেনেকৈ এনজয় কৰিছে আজি? এনজয় মোটামুটি কৰিলোঁ। মানে খানা আমাৰ ৰেডি হৈ আছে, মানে আহি চব ৰেডি কৰাত ব্যস্ত। তাৰপিছত গোটেই ৰেডি কৰাৰ পিছত এতিয়া তাৰমানে ৰান্ধনি এতিয়া বনাই আছে, আমি অলপ ঘূৰি আছোঁ আৰু। নাচ গান হ'ব? নাচ গান মোটামুটি হ'ব। ঠিক আছে।